ছোৱালীজনী কেতিয়ানো যায়গে কেতিয়া যে যায় দেখিছোঁ আৰু তাইকো একো ক'ব নোৱাৰোঁ মাহঁতে কি বা ভাবিছে ঠিক নাই অকলে অকলে আহি ওলাইছেহি এনেকৈ লগৰ ছোৱালী আগে পিছে কোনো অহা নাই মাহঁতে কি ভাবিছে ঠিক নাই যেতিয়াই তেতিয়াই মোৰ ৰুমটোলৈ সোমাই আহে মোৰ পিছে পিছে লাগি ফুৰে তাই গাতো দুখ নাই বাৰু কোনো চিনাকি নাই যেতিয়া মোৰ লগতেতো থাকিব লাগিব মাহঁতে কি ভাবিছে ঠিক নাই আৰু দেই মোৰ যে একদম মান সন্মান চব চেছ আৰু এই মানে চব চেছ কৰিলে আৰু আহিবলৈ উৎপাত তাইৰ এতিয়া চাগে শুই উঠাই নাই এতিয়া 10টা বাজিবৰ হ'ল মাহঁতে কি ভাবিছে ঠিক নাই বুলিব টাউনীয়া ছোৱালী 10টালৈকে শুই থাকে ৰাতি নুশুৱে নহয় যিমান ক'লেও তাইক মানে শুবলৈ কৈ মই আৰু হাৰি গৈছোঁ 3টা 4টাৰ আগত নুশুৱে এতিয়া সেয়া 10টা বজালৈকে শুই আছে মাহঁতে মানে অকণমান ভালদৰে থকা হ'লেও কিবা এটা হ'লহেঁতেন পিছত বাৰু মই তাইকে আনিম বুলি মই মাক কেনেকৈ ক'ম বাৰু এতিয়া থাকি যোৱাৰ পিছততো তাইৰ অভ্যাসবিলাক চব জানি যাব আমাৰ মাহঁত গাঁৱলীয়া আজলি মানুহ এনেকুৱা ছোৱালীনো ক'ত আনিবলৈ মন কৰিব তাই যে আমাৰ ঘৰলৈ নহাই ভাল আছিলে কথা ক'লে বুজি নাপায় নহয় অলপো তাই একদম ভালদৰে ৰাতি টোপনি নধৰিলেও কি মহৰ কামোৰণি বাপৰে তোমালোকৰ বিচনাখনত একদম টোপনি নধৰিলে মোৰ যেনেকৈ বিচনা চেঞ্জ হ'লে একদমেই টোপনি নধৰে আৰু মায়ে আকৌ এতিয়া 10টা বজাতে উঠাই দিলেগৈ গৈ পেলাই ইমান দেৰিলৈকে শুই থাকে বুলি বিৰাট খং উঠে মই যে এনেকৈ শুই থাকিলে কোনোবাই উঠাই দিলে বিৰাট টান পাওঁ ৰাতিপুৱা তোমালোকৰ মাক ক'বাচোন এনেকৈ উঠাই দিব মোক মানা কৰিবা আৰু তোমালোকৰ ৱাছৰুম কোনফালে আছে মোক দেখাই দিয়াচোন মই ফ্ৰেছ হৈ লওঁগৈ জোন তুমি বুজাচোন এইখন তোমালোকৰ টাউন নহয় গম পাইছানে আমাৰ ইয়াত একদম মানুহ 5টা 4:30 বজাতে উঠে আমাৰ মাহঁত 10টা বজালৈ তেওঁলোকৰ কাৰণে দুপৰীয়া হয়গৈ তুমি যে শুই আছা মাহঁতে চাগে ভাবিছে এই বুলিব ইমান পৰ শুই আছেনে সেইকাৰণে উঠাই দিলে তুমি বেয়া নাপাবা দেই তুমি ঘৰলৈ গৈ ভালকৈ শুবাগৈ ইয়াত এইকেইদিন তুমি অকণমান আমাৰ মাহঁতক ভাল লগোৱা আকৌ সোনকালে উঠিবা আৰু তুমি এনেকৈ মোৰ ৰুমলৈ যেতিয়াই তেতিয়াই সোমাই নাহিবা মাহঁতে ভাল নুবুলে নহয় এনেকৈ বুজি পাইছা নহয় ন কি কথা কোৱা এতিয়াও ইমান নেৰ' মাইণ্ডেড মানুহ আছেনে ইয়াত মই কি তোমাৰ ৰুমলৈ তুমিতো মোৰ বয়ফ্ৰেণ্ড হয় ন মই তোমাৰ ঘৰত থকাকৈ আহিছোঁ আৰু তুমি তোমাৰ লগত মই আজি বা কাইলৈ পৰহিলৈ বিয়া হ'ম এতিয়া আৰু কি আকৌ এইবিলাক আকৌ তোমাৰ ৰুমলৈ আহিব নোৱাৰোঁ মই আকৌ এতিয়া তোমালোকৰ ৱাছৰুমটোৱে চিনি নাপাওঁ আহিমেই ন মাহঁতে কি ভাবিবনো প্লিজ আৰু মোক এনেকৈ অশান্তি নকৰিবা আৰু এই নহয় যোন তুমি কথাটো বুজা নাই নেৰ' মাইণ্ডেড বুলি নহয় আমাৰ মাহঁত গাঁৱৰ সহজ সৰল আজলি মানুহ এইবিলাক বুজি নাপায় নহয় আগতে তেওঁলোক যেতিয়া বিয়া হৈছিলে তেওঁলোকে বোলে দৰাৰ আমাৰ দেউতাৰ বোলে মুখখন নেদেখাকৈ বিয়া হৈছিলে আৰু এতিয়া আৰু তুমি বুজাচোন তুমি মোৰ লগৰ হোৱা হ'লে একো প্ৰব্লেমেই নাছিলে কিন্তু আমাৰ মাজৰ সম্পৰ্কটো বেলেগ ন পিছলৈ মই তেতিয়াহে বিয়াৰ কথা আগবাঢ়িব পাৰিম তুমি তেওঁক অকণমান ইমপ্ৰেছ কৰিব লাগিব ন আমাৰ মা দেউতাৰ বাৰু সেইবোৰ ইমান একো নাই কিন্তু মাৰ মানে বহুত অকণমান তুমি চাই চিতি চলিবা ব'লা বাৰু তোমাক আমাৰ বাথৰুমটো দেখুৱাই দিওঁগৈ তোমালোকৰ টাউনৰ নিচিনা নহয় কিন্তু আমাৰ ইয়াত ব'লা তুমি দেখাই দিয়াগৈ বাথৰুমটো বাকী মোৰ একো কথা পাতিবৰ মানে মন যোৱা নাই একদম টোপনিটো পূৰ্ণ হ'লে বৰ শান্তি লাগি থাকেগৈ মই আকৌ শুম সেই মুখখন ধুই আহি প্লিজ তুমি মোক বাথৰুমটো দেখাই দিয়া তুমি পুখুৰীৰ পৰা পানী তুলিব নোৱাৰিবা চাগে মই পুখুৰীৰ পৰা পানী তুলিয়ে বাথৰুমতে থৈ দিছোঁ তোমাৰ কাৰণে মই জানো নহয় তোমাৰ এইবোৰ অভ্যাস নাই বুলি তুমি চিন্তা কৰিব নালাগে তুমি যোৱা বাথৰুমলৈ আৰু পানী বাৰু দৰকাৰ হ'লে মোক ক'বা মই তুলি দিম তুমি চিন্তা কৰিব নালাগে তুমি পুখুৰীলৈ আগতে আহি পোৱা নাই চাগে সেইকাৰণে মই তুলি থৈছোঁ কি তোমালোকে পুখুৰীৰ পানী তুলি পেলাই গা ধোৱা কি আচৰিত মইতো পুখুৰীৰ ওচৰৰ পৰা দেখাই নাই এইটো কি তোমালোকৰ পুখুৰী এইপিনে তোমালোকে কেনেকৈ আনাগে পানী ইছৰাম কৃষ্ণ বৰ বেলেগ বস্তু দেখিছোঁ দেই ইয়াত সেই যে কিউট হাঁহ পোৱালিকেইটা চৰি আছে হাঁহকেইটা তোমালোকৰ নেকি চ' কিউট মোক এটা আনি দিয়া না বহুত মৰম লাগিছে হাঁহকেইটা মোক আনি দিয়া না প্লিজ এটা নাই তুমি সোনকালে মই তোমাক হাঁহ পোৱালি পিছত ধৰি দিম আমাৰ ঘৰতে আছে তুমি এইবিলাক দেখি থাকিব পাৰিবা আৰু আমি গাঁৱৰ মানুহ আৰু এনেকৈ পুখুৰী পানী তুলি আমি গা পা ধোৱা পখলাৰ কাৰণে আমি পুখুৰী পানীয়ে ব্যৱহাৰ কৰোঁ বাকী আমাৰ খোৱা পানীৰ কাৰণে দমকলৰ পানী আছে ফিল্টাৰ কৰি লওঁ সেইবিলাক মায়ে কৰে বাৰু তুমি সেইবোৰ চিন্তা কৰিব নালাগে খোৱা পানীটো আমি বিশুদ্ধ পানীয়ে খাওঁ কিন্তু আমি এতিয়া আৰু গাঁৱৰ মানুহ পুখুৰীৰ পৰাই এইবিলাক ধোৱা পখলা চব ইয়াৰ পৰাই কৰোঁ আৰু নহয় তুমি সোনকালে গা ধুই লোৱা ভাত খাবলৈ মাহঁত ৰৈ আছে অথনিৰে পৰা আমাৰ ৰাতিপুৱা ভাতটো আমি 10:30 খাই দিওঁ মানে আজিহে দেৰি হৈছে আজি সেই তোমাৰ কাৰণে মাহঁত ৰৈ আছে সোনকালে তুমি ধুই মেলি আহা আকৌ তোমালোকে ইমান জল্দি ভাত খোৱা নেকি ৰাতিপুৱাই ভাত খোৱা তোমালোকে ব্ৰেকফাষ্ট নকৰা নেকি আমিতো ব্ৰেড জাম এনেকৈ খাওঁ ব্ৰেড জাম ডিম এনেকৈ খাওঁ মই ৰাতিপুৱা এতিয়া মই কি ভাত খাম নেকি কৃষ্ণ ইমান ৰাতিপুৱাই মানুহে কিবা ভাত খাব পাৰে নেকি আৰু মই এতিয়া গা নুধোঁ নহয় মই কিবা অকণমান ব্ৰেকফাষ্ট কৰি মেলি অকণমান দেৰিকৈহে গা ধোওঁ এতিয়া গা ধুব নোৱাৰোঁ মোৰ মন নাযায় প্লিজ দেই নহয় যোন ভাল ছোৱালীৰ দৰে থাকা প্লিজ মানে আমাৰ ঘৰত ৰাতিপুৱা চবেই গা ধুই একেলগে ভাত খায় তাৰপিছত আমি পিছবেলা খাওঁ আৰু আমাৰ এতিয়া গাঁৱত নহয় আমাৰ দুইবেলা আমি ভাতেই খাওঁ এনেই মাজত আমি চাহ তাহ খাওঁ আৰু কিন্তু তুমি গা নুধুলেও নাই বাৰু মায়েতো গম নাপাব ন তুমি গা ধুইছানে নাই সেইকাৰণে তুমি কাপোৰ কানি চেঞ্জ কৰি হ'লেও মানে ধুনীয়াকৈ আমাৰ ভাত খাবলৈ মজিয়াত আহিবা দেই মানে আমি চবেই একেলগে ভাত খাওঁ যে মায়ে মানে ক'ব যে তাই কি হ'ল বুলি তুমি প্লিজ মোৰ কাৰণে এইকণ কৰা আৰু
ৰাম হাউ ডিছকাষ্টিং কেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যনছ বাৰু তোমালোকৰ মই একদম এডজাষ্ট হ'ব পৰা নাই দেই প্লিজ মানে মই এনেকুৱা বুলি ভবা নাছিলোঁ দেই মই কেনেকৈ এডজাষ্ট হ'ম বাৰু মোৰ কাৰণে এডজাষ্ট হ'ব লাগিব আমি দুইটা একেলগে থাকিবৰ কাৰণে ইমানকণ কৰিবই লাগিব দিয়া মই যদি কিবা এটা কৰিবলৈ পাৰোঁ তেতিয়াহ'লে মই তোমাক টাউনতে ৰাখিম দিয়া টাউনত আমি ঘৰ মাতি ল'ম আমি গাঁৱলৈ মাজে মাজে আহি থাকিম বাৰু কিন্তু হ'লেওতো এইখন মোৰ নিজৰ ঘৰ তুমি অকণমান এডজাষ্ট হ'ব লাগিব মা দেউতাক তুমি এইবাৰ অকণমান ভাল পাই থৈ গ'লেহে আকৌ আৰু তুমি অকণমান ভাল ড্ৰেছ পাতিবোৰ কৰি থাকিবা আমাৰ গাঁৱৰ ছোৱালীয়ে চাদৰ মেখেলা আৰু কেতিয়াবা চেলোৱাৰ পিন্ধিবা তুমি চাদৰ মেখেলা পিন্ধিবা তেতিয়া মাহঁতে ভাল পাব গৰমত মই অশান্তি পাওঁ তুমি নুবুজা কিয় বাৰু মই চব বুজি পাওঁ তুমি টাউনত নিজৰ ঘৰলৈ গ'লে কলেজ গ'লে যেনেকৈ থাকিবা ইয়াত অকণমান পাৰিলে কৰা আৰু নোৱাৰিলেও নাই আৰু যিখিনি পাৰা কৰা আৰু বুজিছা তেতিয়াহে আমাৰ দুটাৰ বিয়াখন মাহঁতে ঠিক কৰিব নহ'লে আমি মানে ভাবি থাকিম এটা আৰু মাহঁতে মানে আমাৰ ভাবাটো মানি নল'ব আৰু মাহঁতে মানি নল'লে জানো আমি মাহঁতৰ এগেইনষ্টত গৈ কিবা কাম কৰিব পাৰিম সেইকাৰণে প্লিজ তুমি অলপ বুজা হ'ব ঠিক আছে মই অলপ ট্ৰাই কৰোঁ দিয়া তোমাৰ এতিয়া বাথৰুমটো দেখাই দিয়া মই বাথৰুমটো দেখাই নাই তোমালোকৰ বাৰীখনলৈহে লৈ আহিলা মোক আমাৰ বাৰীতে আছে আকৌ বাথৰুমটো ৰ'বা মই তোমাক লৈ যাওঁ ব'লা পলু তোমালোকৰ বাথৰুমটো ইমান দূৰত তোমালোকৰ বাথৰুমটো কেলে এটাচ নাই নেকি ৰুমৰ লগতে আমাৰচোন ৰুমৰ লগতে আছে মই এনেকুৱা বাথৰুম দেখিয়ে পোৱা নাই ইমান চাপৰ আৰু ইমান দূৰত মই ইয়াত কেনেকৈ মেনেজ কৰিম বাৰু তুমি কেনেকৈ মই কি কৰিম বাৰু কোৱাচোন একো পাৰিবা আমাৰ গাঁৱৰ মানুহ ধনী হওক বা দুখীয়াই হওক চবৰে আমাৰ বাথৰুমবিলাক এনেকৈয়ে থাকে ঘৰৰ পৰা দূৰৈত চবৰে ছিষ্টেমবিলাক এনেকুৱাই আৰু কি কৰিবা অকণমানতো এডজাষ্ট হ'বই লাগিব হেৰি নহয় তুমি মোৰ কাৰণে ইমানখিনি কৰা আৰু সোনকালে তুমি গা পা ধুই আজৰি হৈ লোৱা আৰু তুমি চাদৰ মেখেলা এযোৰ পিন্ধি আমাৰ টিনা বাৰহঁতৰ ঘৰলৈ ওলাবা আজি বাৰ ছোৱালীজনীৰ ৰিজাল্ট দিব টেষ্ট পৰীক্ষা তাই মানে এবাৰ মেট্ৰিক দিব টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিব সেইকাৰণে মানে মায়ে কৈছে লগৰ ছোৱালীজনীকো লৈ যা ফুৰি আহিব তাই আৰু সেইকাৰণে মই তোমাক লৈ যাম আৰু দুইটা গৈ আহিমগৈ বাৰ ঘৰৰ পৰা এপাক তুমি ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি ল'বা তুমি যে মোক যে কৈ আছা মেখেলা চাদৰযোৰ পিন্ধি ল'বা মইচোন মেখেলা চাদৰ পিন্ধিবই নাজানো মই কেনেকৈ পিন্ধিম বাৰু হয় নেকি সেইটো হয় পিছে একো নাই দিয়া মই আমাৰ ঘৰৰ ওচৰত টেংকলিক কৈ দিম তাই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি থকা দেখোঁতো মই তাইক কৈ দিম দিয়া তাই তোমাক একদম মজা আছে চাদৰ মেখেলা পিন্ধাই দিব কি এজনী কোন টেংকলি ওলাল আকৌ তোমাৰ তাইৰ লগত কিবা কিবি আছে নেকি আকৌ কোন টেংকলি আগতেতো তাইৰ নাম শুনা নাই তোমাৰ মুখত কি কথা কোৱা তাই আমাৰ ঘৰৰ ওচৰৰ ছোৱালীও তাহাঁতি গাঁৱৰ ছোৱালী যে সেইকাৰণে পিন্ধিব জানে বুলি ভাবিছোঁ আৰু তোমাক পিন্ধাই দিব ধুনীয়াকৈ তুমি যে কি যে কথাবোৰ কোৱা আৰু ঘৰৰ ওচৰৰ ছোৱালী তাই বাৰু ঠিক আছে তোমাৰ ওপৰত মোৰ বিশ্বাসটো নাই যে সেইকাৰণে 2 বছৰ হৈ গ'ল আমাৰ ৰিলেশ্যন হোৱাৰ তোমাৰ এতিয়াও মোৰ ওপৰত বিশ্বাস নাইনে বাৰু ঘৰৰ ওচৰৰ ছোৱালীজনীৰ কথা তুমি কেনেকৈ যে ভাবিব পাৰা আৰু ঠিক আছে তুমি ফ্ৰেছ হৈ আহা সোনকালে মই মাহঁতক কওঁ ভাত বাঢ়িবলৈ ঠিক আছে দিয়া উপায়টো নাই আৰু ইয়াতে এডজাষ্ট কৰিব লাগিব গাঁৱৰে বোৱাৰী হ'ম যেতিয়া আৰু অলপতো এডজাষ্ট কৰিবই লাগিব ময়ো শিকোঁ আৰু কথাবোৰ অলপ ভালেই হ'ল সোনকালে আহিলোঁ নহ'লে পিছত মোৰ এডজাষ্ট কৰিবলৈ প্ৰব্লেম হ'লহেঁতেন এতিয়া অলপ কথাবিলাক জানি যাব লাগিব যি হওক গাঁৱৰ পৰিৱেশটো বাৰু ভালেই লাগিছে আহি চাৰিওফালে গ্ৰীণ বৰ ধুনীয়া দেই তুমি মোক সেই কিউট হাঁহ পোৱালি কেইজনী মোক চুবলৈ দিবাচোন দেই বন্ধুসকল যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই ল'ব তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব বহুত কামৰ মাজতে সময় উলিয়াই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই তেতিয়াহে মই উৎসাহিত হ'ম সদায় নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল আজিলৈ আহিছোঁ আৰু আপোনালোকে মই নতুন এটা কাহিনী আৰম্ভ কৰিছোঁ তীখৰাৰ চুটিবাই বুঢ়ী আই সাধুৰ আলমত মই নিজৰ কাহিনীৰে নিজাববীয়াকৈ এটা কাহিনী আৰম্ভ কৰিছোঁ আপোনালোকে সেই কাহিনীটোকো মৰম দিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু আজিলৈকে ইমানখিনি মোক ছাপোৰ্ট কৰাৰ বাবে বহুত ধন্যবাদ।